ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই মধুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু ছাপোৰ্ট দি যাব। আজি ভাবিছোঁ যে মই ঘৰতে এটা স্পা কৰিম আৰু এই স্পাটো যে আচৰিত ধৰণৰ ভাল ৰিজাল্ট পোৱা যায়। এই স্পাটোৰ পৰা আপোনালোকে সম্পূৰ্ণ পাৰ্লাৰ নিচিনা ৰিজাল্ট পোৱা যায়। মই আগতে বহুতবাৰ কৰিছোঁ আৰু মই বহুত ভাল ৰিজাল্ট পাইছোঁ। সেইকাৰণে এইবাৰ ভাবিছোঁ যে আপোনালোকক এইবাৰ দেখাওঁ, আপোনালোকক দি দিওঁ, তেতিয়াহ'লে আপোনালোকক বহুতে কৰিব পাৰিব। যিসকলে কৰিব ব'লক তেতিয়াহ'লে কেনেদৰে লগাওঁ মই স্পা ক্ৰীমটো মই কেনেদৰে বনাওঁ আপোনালোকক দেখাওঁ। এয়া চুলিখিনিত মই স্পা ক্ৰীমটো লগোৱাৰ আগতে প্ৰথমে মই চুলিখিনিত তেল লগাই ল'ম। তেল লগাই পেলাই চুলিখিনি ভালদৰে ধুই পেলাম আৰু তাৰ কাৰণে মই লৈছোঁ এয়া অলপমান সৰিয়হৰ তেল। আৰু মই বেছিভাগ ঠাণ্ডা দিনত সৰিয়হৰ তেলে ব্যৱহাৰ কৰোঁ। আৰু এয়া মই ইয়াত দি লৈছোঁ 2টা ভিটামিন ই কেপচুল। আৰু ভিটামিন ই কেপচুল 2টা দি পেলাই মই তেলখিনি অলপমান গৰম কৰি ল'ম। এনেদৰে ডাবল বইলিং প্ৰচেছত মই অলপমান গৰম কৰি ল'ম তেলখিনি। কাৰণ যিকোনো চুলিত তেল লগোৱাৰ আগতে তেলখিনি সামান্য পৰিমাণে গৰম কৰি লোৱাটো জৰুৰী হয়। তাৰ কাৰণে মই তেলখিনি এনেকৈ লৈ পেলাই ভালদৰে চুলিখিনিত মাছাজ কৰি যাম। চুলিখিনিত তেলখিনি লগাই লওঁ। তাৰপাছত গোটেই ৰাতিটো চুলিখিনি তেনেদৰে ৰাখি দিম। দি পেলাই ৰাতিপুৱা মূৰটো ধুই পেলাম। ধুই পেলাই স্পা ক্ৰীমটো বনাম আৰু বনাই পেলাই লগাই আপোনালোকক দেখাম বাৰু। কাৰণ স্পা কৰাৰ আগতে সদায় চুলিখিনিত অইল লগাই ল'ব লাগে। লৈ পেলাই চুলিখিনি ভালদৰে ধুই ল'ব লাগে। আৰু স্পাৰ প্ৰথম ষ্টেপটো হৈছে অইলিং কৰা। সেইটোতো আপোনালোক সকলোৱে জানেই নিশ্চয়, যিহেতু আজিকালি সকলোৱে স্পা কৰিয়ে থাকে। আৰু যিহেতু এতিয়া চুলিখিনিও চুটি কৰি পেলালোঁ, কাটি পেলাই দীঘল কৰিবতো লাগিব, নহয়নে? এইখিনি কিন্তু আগদিনা ৰাতিৰে ভিডিঅ' হয়, কাৰণ মই আগদিনা ৰাতিয়ে তেলখিনি লগাই থৈছিলোঁ। তেলখিনি লগাই পেলাই আৰু নেক্সট দিনাখন চুলিখিনি ভালদৰে ধুই দিছোঁ। ভালদৰে ধুই পেলাইছোঁ। ধুই পেলাই মই স্পা ক্ৰীমটো বনাই পেলাই লগাইছোঁ। আৰু স্পা ক্ৰীমটো কেনেদৰে বনাইছোঁ চাব। এয়া স্পা ক্ৰীমটো বনাবৰ কাৰণে প্ৰথমে মই লৈ লৈছোঁ 4 চামুচ, ডাঙৰ চামুচেৰে 4 চামুচ দৈ। আৰু ইয়াত মই দি দিছোঁ 2টা পকা কল। কলকেইটা মই সৰু টুকুৰা কৰি দিছোঁ। আৰু কলকেইটা দি পেলাই মই প্ৰথমে এইখিনি মিক্সিত মিক্স কৰি ল'ম। আৰু এতিয়া ইয়াত মই দি দিছোঁ 2 চামুচ ঘি। এয়া মই ইয়াত 2 চামুচ ঘি দি দিছোঁ। আৰু ইয়াত মই দি দিম 3টা ভিটামিন ই কেপচুল। আচলতে ভিটামিন ই কেপচুল আমাৰ চুলিৰ কাৰণে বহুত বেছি উপকাৰী হয়। বহুত চুলিখিনি ভাল কৰাত সহায় কৰে। সেইকাৰণে ইয়াত মই 3টা ভিটামিন ই কেপচুল দি দিছোঁ। দি পেলাই এইখিনি পুনৰ মই ভালদৰে মিক্স কৰি ল'ম। আৰু এয়া চাওকচোন, মোৰ স্পা ক্ৰীমটো ৰেডি হৈ গ'ল। ইমান ধুনীয়া ক্ৰীমটো ৰেডি হৈছে নহয়। আৰু দেখাতে ধুনীয়া নহয়, লগালেও চুলিখিনি বহুত ধুনীয়া কৰে। আৰু এতিয়া মই এইখিনি সৰু বল এটাত উলিয়াই ল'ম। লৈ পেলাই এইখিনি ভালদৰে লগাম। আৰু এয়া মোৰ স্পা ক্ৰীমটো ৰেডি হৈ গ'ল, আপোনালোকে দেখা পালে। আৰু এতিয়া মই এইখিনি লগাম আৰু কেনেদৰে লগাওঁ দেখাম আপোনালোকক। বলক এতিয়া। আৰু এয়া মই এতিয়া এইখিনি লগাম, স্পাখিনি কৰিম। আৰু মই যোৱাকালি ৰাতি আপোনালোকক দেখাইছোঁ। মই যোৱাকালি ৰাতি চুলিখিনি তেল লগাই থৈছিলোঁ আৰু ৰাতিপুৱা চুলিখিনি ভালদৰে ধুই পেলাইছোঁ। আৰু স্পা কৰাৰ আগতে সদায় তেল লগাব লাগে। তেল লগাই পেলাই চুলিখিনি ভালদৰে ধুই পেলাব লাগে। আৰু মই যোৱাকালি ৰাতিয়ে লগাইছিলোঁ। লগাই পেলাই ৰাতিপুৱা ধুই পেলাইছোঁ। আৰু এতিয়া মই স্পাৰ ছেকেণ্ড ষ্টেপটো কৰিম। স্পা ক্ৰীমটো লগাম এতিয়া মই।
বহুত ধুনীয়া হয় এইটো হোমমেড স্পা যদিও পাৰ্লাৰ নিচিনা হয় একেবাৰে বহুত ভাল ৰিজাল্ট পোৱা যায় আপোনালোকে লগাই চাবচোন আৰু চুলিখিনি বহুত ধুনীয়া হয় আৰু এতিয়া যিহেতু মোৰ চুলিখিনি চুটি হ'ল সেইকাৰণে লগাবৰ কাৰণে সুবিধা হয় দীঘল হ'লে মানে কি হয় অলপ অসুবিধা দীঘল হৈ থাকিলে মানে কি হয় মই লগাবৰ কাৰণে অলপমান অসুবিধা হয় অৱশ্যে মই দীঘল চুলি কিন্তু বহুত বেছি ভাল পাওঁ প্ৰথমে এয়া মই চুলিখিনি ধুনীয়াকৈ একেবাৰে অলপ একো নোহোৱা কৰি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে ব্ৰাছেৰেও লগাব পাৰে ব্ৰাছ ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ব্ৰাছ ব্যৱহাৰ কৰা নাই মই হাতেৰে লগাইছোঁ হাতেৰে লগোৱাৰ দৰে যিমান ব্ৰাছ ব্যৱহাৰ কৰিলেও যে হাতেৰে লগোৱাৰ দৰে নহয় সেইকাৰণে মই হাতেৰে লগাইছোঁ এইখিনি আৰু এনেদৰে অলপ অলপকৈ চুলিত মই ভালদৰে লগাই যাম চুলিখিনিত লগোৱা এতিয়া মই চুলিখিনি এনেদৰে কিছু সময়ৰ কাৰণে ৰাখি দিম ৰাখি পেলাই মই চুলিখিনি ভালদৰে ধুই পেলাম আৰু ধুই পেলাই আপোনালোকক দেখাম বাৰু কেনেকুৱা হয় কেনেকুৱা পায় আপোনালোকে মই কিন্তু বহুত বেছি ভাল ৰিজাল্ট পাই আছোঁ এই স্পাটোৰ পৰা আপোনালোকেও লগাই চাবচোন আপোনালোকেও পাব এয়া আচলতে কি হয় ঘৰুৱা বস্তুৱে আমাক কেতিয়াও ক্ষতি নকৰে সেইকাৰণে ঘৰুৱা বস্তু লগোৱাত আমাৰ একো অসুবিধা নাই আৰু ঘৰুৱা বস্তুৰ পৰা আমি বহুত বেছি ভাল ৰিজাল্ট পোৱা যায় হয়তো কেতিয়াবা অলপমান দেৰি হয় ৰিজাল্টটো পোৱাত কিন্তু হ'লেও ভাল ৰিজাল্ট পোৱা যায় লাগিছিলে কিন্তু বৰ্তমান মোৰ ওচৰত ষ্টিমৰ সুবিধাটো নাই সেইকাৰণে মই ষ্টিম একো নাই বাৰু মই অলপ সময় ৰ'দত বহি দিম যি নহওক অলপমান ৰ'দৰ তাপটো পৰিলেও হ'ব আৰু এয়া মোৰ ধুনীয়া চুলিখিনি স্পা কৰাৰ পিছত ধুই পেলালোঁ ধুই পেলাই ইমান ধুনীয়া হৈছে চাওকচোন আপোনালোকে আৰু এয়া মই গা পা ধুই মেলি আহি গ'লোঁ আৰু চুলিখিনিও ভালদৰে ধুই পেলালোঁ ধুই পেলি শুকালে চুলিখিনি যিহেতু চুলিখিনি মানে নুশুকোৱালৈকে মই ভিডিঅ' কৰা নাছিলোঁ কাৰণ চুলিখিনি শুকালে ভালদৰে গম পায় দেখা পায় আৰু আপোনালোকে দেখা পাইছে মোৰ চুলিখিনি ইমান ধুনীয়া হৈছে চুলিখিনি একেবাৰে পাৰ্লাৰৰ নিচিনা স্পা কৰাৰ নিচিনা হৈছে সঁচাকৈ এই স্পাটোৰ পৰা মানে বহুত বেছি সঁচাকৈ ভাল ৰিজাল্ট পোৱা যায় আপোনালোকে এবাৰ কৰি চাবচোন স্পা ক্ৰীমটো ঘৰত বনাই আৰু দেখিলে মোৰ কেনেকুৱা হ'ল এয়া আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিও ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই